নমস্কাৰ মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ লগত আছে আপোনালোকে চিনিয়ে পাইছে এই সময়ৰ সুবিধাৰ কাৰণে মই এইবাৰ দিব নোৱাৰিতো মোৰ বহুত এটা ইচ্ছা আছিল তাৰ এটা ইণ্টাৰভিউ লোৱাৰ কাৰণে তো আকৌ 3 বছৰৰ মূৰত আজি ছাৰক লগ পাইছোঁ এটা ভাল অনুভৱ ছাৰ এজন ভাল অভিনেতাৰ লগতে এজন ভাল স্ক্ৰিপ্ট ৰাইটাৰ মই আপোনাক সুধিব বিচাৰিম যে এই অভিনয়ৰ এই স্ক্ৰিপ্টখন আপুনি এই স্ক্ৰিপ্টৰ পৰা ধাৰণাটো কেনেদৰে অভিজ্ঞতাবোৰৰ ভিতৰত আপোনাৰ তিতা অভিজ্ঞতাবোৰ কেনেকুৱা বাৰু বহুত অভিজ্ঞতাই হৈছে তিতাও বহুত আছে আত্মমনৰ তিতাৰ শেষ নাই তথাপিতো এনেকৈ কৈ শেষ কৰিব নোৱাৰে এতিয়া কেতিয়াবা এনেকুৱা ধৰণৰ হয় ষ্টেজত হঠাৎ কিবা এটা হেৰি কণ্ঠাচত্ব থাকি তাৰপিছতো ভৰিটো টানি উলিয়াই লৈও যেতিয়া ডাইলগ এটা হৈ যাব লাগিব ডাইলগটো ভাবি ডাইলগটো কেতিয়াবা যদি পাহৰা যায় আপোনাৰ তেনেকুৱা হৈ থাকে সেই সময়ত আপুনি কি লগৰজনৰ চাপৰ্ট থাকিব আপুনি অভিনয় আপুনি শিকিছে নেকি আনুষ্ঠানিক শিক্ষা এনেকেই কৰি কৰি আছোঁ অভিনয় কৰি অভিনয়ৰ লগতে বহুত সহজ কথা এই দুইটা কাম আপুনি কেনেদৰে চলাইছে মই নাটক বিশেষ সমুদ্ৰী নাটক আমাৰ 12 মাহে 9 মাহ
ঘৰতে ৰেডি এখন ষ্টেজ দেখিলে তাত লাইটৰ পৰা নাচৰ পৰা সকলোখিনি তাত সেইখিনি স্ক্ৰিপ্টতে মানে মেইনটেইন কৰা হয় আৰু আপুনি যেতিয়া প্ৰথম তেতিয়া আপোনাৰ অনুভৱ কেনেকুৱা আপোনাৰ আকৌ আমি বিস্কুট দেখিবলৈ কিন্তু এতিয়া নতুনকৈ এইবাৰ থিয়েটাৰ শেষ হোৱাৰ পিছত তেনেকুৱাকৈ ধৰণে মোৰ কথা চলা নাই এজনে মোৰ থিয়েটাৰত এই যেতিয়া এখন থিয়েটাৰ মালিকে যেতিয়া তেতিয়া মানে কেনেদৰে আপুনি এই বছৰ প্ৰায় কিমান সন্মান আমি কোহিনুৰ থিয়েটাৰত আপোনাৰ চাইছোঁ খুব সুন্দৰ এটা কাহিনী আৰু তেওঁলোকৰ অভিনয় ভাল আছে আমি এই নাটকখন আমি ৰাখত পাৰিবাৰিক আপোনাৰ ঘৰৰ পৰিয়ালটো কিমান জনীয়া পায় পৰিবাৰৰ আপোনাৰ ছোৱালী দুজনী কিহত কাম কৰে পঢ়ি আছো আপোনাৰ ঘৰৰ ফালৰ পৰা কেনেকুৱা চাপৰ্ট বাধা দিয়ে আগতে এই কথাটো চলিছিল মানে যে তই অভিনয় কৰি কেনেদৰে চলিব পাৰিবা তই চাকৰি নকৰাকৈ কেনেদৰে চলিব পাৰিবি তেনেকুৱা কথাটো আহিছে চবেই পাৰ্মানেণ্ট চাকৰি এটা কৰাৰ লগে এটা মানে চিন্তা আঁতৰ সেই লাইফ গতিত চলিছে চাকৰিটোৰ প্ৰতি আমাৰ কলাকুশলী নতুনকৈ মানে অভিনয়ৰ লগত জড়িত হ'ব বিচাৰে কি ক'ব আপুনি অভিনয়টো এটা ইচ্ছা পেচাদাৰী অভিনেতা হ'বলৈ বহুত ষ্ট্ৰাগল কৰিব
এই অভিনয় ক্ষেত্ৰত অহাৰ আগত নতুনকৈ যিবিলাকে আহিব তেওঁলোকে মানে বেছিক জ্ঞান কেনেকুৱাৰে নিজাকে অভিনয়টো কৰিব পাৰিবই অভিনয়টো আৰু প্ৰথম বছৰে আহি পেলাই এক্সপিৰিয়েঞ্চ লাগিব আৰু আচলতে ভালদৰে বেছিক জ্ঞানখিনি লৈ অহাৰ পাছত এই ইয়াতে শিকিব পাৰিব বহুতখিনি কথা বহুতখিনি কাম কৰি থাকোঁতো তেনেকৈ বিশেষকৈ আমি আচলতে বেছিক জ্ঞানখিনি সকলোৰে লাগিব নহ'লে এই অভিনয় জগতলৈ মানে আহিব পাৰিব কিন্তু মানে তিতি থাকিব নোৱাৰিব কিবা এটা কাম কৰাৰ আগতে কাম সেইখিনিহে বাকী ত' আপুনি এই ভিডিঅ'টোৰ জৰিয়তে মই দৰ্শকসকলক এটা কথাই কওঁ যে আমাৰ চেনেলবোৰ সঁহাৰি আগবঢ়াওক ভাল ভাল এটা ভিডিঅ' চোৱাৰ পিছত যদি আকৌ এটা চাবৰ কাৰণে প্ৰত্যেকটো কামতে আচলতে কোৱালিটি থকা বস্তু কেতিয়াও ভাল কাম কৰে আদৰ্শৱান অসমবাসীয়ে ভাল মই বহুতো পডকাষ্টত চাইছিলোঁ যে আপোনাৰ এটা প্ৰশ্ন সুধিছিল যে আপোনাৰ মানে আপুনি কৈছিল আপোনাক ডক্টৰ এজনে কৈছিলে যে আপোনাৰ দোকান খুলি তাতো ইমান ডাঙৰ তো গতিকে আপোনাৰ এই ভইচটোৰে এটা ডাইলগ সুধিব বিচাৰিম আকৌ আচলতে অভিনয় কৰিমেই बहुत कष्ट भी इंस्पेक्टर प्रथम दिन मालिक सिलसिला बहुत ताकत वाला इंस्पेक्टर लेकिन एक फायदा ना बहुत लंबा इच्छा करने तो हवा তো মই আপোনালোককো ধন্যবাদ জনালোঁ যে এই ইমান সময় দি কিনে মোৰ এই ভিডিঅ'টো আপোনালোকে চালে তো আজিলৈ ইমানেই আছিল তো আজিলৈ বাই বাই ধন্যবাদ